সকলো নমস্কাৰ ৰাইজ। আশা কৰিছোঁ সকলো ভালে আছে ভগৱন্তৰ কৃপাত। আজি বহুত দিনৰ মূৰত ফেচবুকত লাইভ আহিবলগীয়া হ'ল। কাৰণটো অতি সাধাৰণ যদিও খুব এটা ডাঙৰ সমস্যা বৰ্তমান সময়ত। মানে কথাটো হ'ল আজিকালি আমাৰ যি এই যুৱ প্ৰজন্মই আচলতে ব্যৱহাৰ নাজানে। ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকে বহুতখিনি কথা শিকিবলগীয়া আছে। সেই উদ্দেশ্যে দুআষাৰ মই ক'ম বুলি আজি ফেচবুকত লাইভ আহিছোঁ। ইয়াত এতিয়া যুৱ প্ৰজন্মৰ বহুত লোক থাকিব, মোক বেয়াকৈ হয়তো কমেণ্ট কৰিব। তথাপিতো মোৰ যিখিনি ক'ব লগা আছে সেইখিনি মই কৈ থৈহে যাম। সংস্কাৰ আচলতে আছিলে আমাৰ দিনত। ঘৰলৈ যেতিয়া কোনোবা আলহী আহে তেতিয়া দেউতাই কয় যে শুন, কোনোবা আহিছে, তই অকণ আগবাঢ়ি যাচোন। আমাৰ এই যিটো ৰাস্তাটো বৰ্তমান দেখিছে, আমাৰ এই চাৰিআলিৰ পৰা সোমাই অহা ৰাস্তাটো, আগতে সেই ৰাস্তাটোত বাৰিষা আপুনি খোজ দিব নোৱাৰে, গোটেই বোকাত ভৰি লাগি ধৰে। যেতিয়া আলহী আহে আমি গৈ পেলাই কি কৰোঁ, পিঠিটো পাতি দিওঁগৈ যে আমাৰো পিঠিৰ ওপৰেদিয়ে যাওক, বোকা গচকিব নালাগে। কিন্তু আজিকালি ল'ৰা ছোৱালী কি নাচাবা। সেইদিনাখন মই এঘৰত গ'লোঁ, ল'ৰাটো ৰুমতে সোমাই আছে। ইমান মাতিলে ওলাই নগ'লে এবাৰ মাতটো দিবলৈ। আকৌ মই যেতিয়া মাতটো দিবলৈ বোলো মই মাতটো দি থৈ আহোঁগৈ। তাৰ মেট্ৰিক দিব সেইবাবে খবৰ এটা ল'বলৈ গৈছিলোঁ। মই যেতিয়া মাতটো দিবলৈ তাৰ ৰুমলৈ সোমাই গ'লোঁ, তেতিয়া এই কাণত এডাল আজিকালি যে এইবোৰ কিবা গান শুনাই এডাল লগাই থৈছিলে, সি তাৰে এডাল আঁতৰাই পেলাই মোক কৈছে, খুৰা ভালে আছে? মই বোলো বাপেৰক সোধ, খুৰাক কিয় সুধিছ? এয়া সংস্কাৰ। তাকে ক'লে আজিকালি আমিবোৰ বেয়া। কিন্তু এনেকৈ যদি গৈ থাকে আমাৰ সমাজখন, অৱশেষত লোকচানটো কাৰ হ'ব? ভাবিবচোন আপোনালোকে। ধন্যবাদ।